ব্লগ বনাইছোঁ সকলোৱে আদৰি ল'ব আৰু মানে এনেকুৱা মানে কি বুলি ক'ম পাহাৰৰ ৰাস্তা মানে মই ব্লগটো বনাবই নোৱাৰিলোঁ এতিয়া সেইটো কাৰণে মই আহি পালোঁ বাৰু মন্দিৰটো এতিয়া টিকট কাটিব লাগিব আৰু আপোনালোকক অলপমান জেগা দেখুৱাই দি আছোঁ ৰ'ব মানে মই ভিডিঅ' কৰিব গৈছিলোঁ মানুহটো মানে ক'লে ভিডিঅ' মোড কৰোঁ হিন্দীত কৈছে আৰু ভিডিঅ' কৰিব নিদিয়ে সেইখিনি আৰু মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক তাৰ বাবে মই দুখিত আপোনালোকক মই মন্দিৰটো দেখুৱাম বাৰু যদি বা মন্দিৰতো যদি ভিডিঅ'খিনি দেখুৱাব দিয়ে মই দেখুৱাই দিম নীলা নীলা দুচকুতে কোন আহে বহে মিঠা মিঠা সপোনৰে কোনে মেলা পাতে কৈ দিম বুলি ভাবো 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 ভুৱা নহয় মোৰো একেই ভাৱনা মনত প্ৰাণ মোৰো একেই শিহৰণ দেহত তেজ নীলা নীলা দুচকুতে কোন আহে বহে মিঠা মিঠা সপোনৰে কোনে মেলা পাতে কৈ দিম বুলি ভাবো 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 ভুৱা নহয় দিল তো ৰাতি মোক শুবনি দিয়ে ফুৰিয়া গানতে জিলিকা তোৰ সৰু সেই দিল তো ৰাতি মোক শুবনি দিয়ে আৰু ফুৰিয়া দুহাতৰ টিকটিকিয়া যে তোৰ ফুলবোৰে ৰাতি মোক শুবনি দিয়ে ভিতৰে কোতে মায়ানো কুকুতে পুৱাৰা মায়া জাগিছে সাঁতুৰি ফুৰিবৰ মনে মেলিছো উবলি বতাহে আচলত ৰৈ নাচে পিৰিতি মনে চোন পক্ষী মেলি উৰে মোৰ প্ৰেমৰ ঠিকনা মনত প্ৰাণ মোৰো একেই শিহৰণ দেহত তেজ নীলা নীলা দুচকুতে কোন আহে বহে মিঠা মিঠা সপোনৰে কোনে মেলা পাতে কৈ দিম বুলি ভাবো 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 ভুৱা নহয় কলদিলীয়াকৈ বান্ধিছিলি খোপা তাতে চোন ঘৰত দেখা পাওঁ হেৰুৱালো মই চিত মনৰে তৰণি মোক খুলি ভালি কলদিলীয়াকৈ বান্ধিছিলি খোপা সাগৰী বজায় মাতি মই তোমাকে লুহিত তুলবুল ধৰে তুয়ো বতিয়া নাওতে ফুলৰো লাগে দিয়ানে ফুল হালধীয়া নোৱা জগন হলনে মই মোহনীয়া মোৰ ফাগুন নামিছে প্ৰাণত দেহ মোৰো একেই শিহৰণ মনত তেজ নীলা নীলা দুচকুতে কোন আহে বহে মিঠা মিঠা সপোনৰে কোনে মেলা পাতে কৈ দিম বুলি ভাবো 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 ভুৱা নহয় জাপি দুহাতে ঘূৰাই ঘূৰাই
নাচিলি নচোৱালি মোৰ হেঁপাহে সূতাহে ভাগৰি নপৰোঁ পৰুৱাই নিলিমে তো সৰু দয়া জাপি দুহাতে ঘূৰাই ঘূৰাই নাচিলি নচোৱালি মোৰ হেঁপাহে সূতাহে ভাগৰি নপৰোঁ পৰুৱাই নিলিমে তো কি কৰোঁ করতে মরো শুকালো কিনালো কি করো করতে মরো শুকালো কিনালো ও ফুলিয়া গানতে জিলিকাটো সৰু সেই দিলটোৱে ৰাতি মোক শুৱনি দিয়ে আলফুলীয়া দুহাতৰ টিকটিকিয়া জেতুকাৰ ফুলবোৰে ৰাতি মোক শুৱনি দিয়ে ও ফুলিয়া গানতে জিলিকাটো সৰু সেই দিলটোৱে ৰাতি মন্দিৰটোত মানে সেৱা চেৱাকাই ল'লোঁ আৰু ধুনীয়াকৈ ইমান মানে আৰু ভিতৰত মানে ইমান ভিডিঅ' কৰিব ভাল নালাগেতো মানে মোবাইলতে টিপি থকা ভিডিঅ' বুলি ক'ব পাৰি সেইটো কাৰণে আৰু এনেকৈ বনাই দিলোঁ আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাইছোঁৱে মই ইমান ধুনীয়া মানে মন্দিৰটো মনটো কিবা সুস্থিৰ লাগি গৈছে মন্দিৰটো যেতিয়া আমি সেৱা কৰোঁ তাৰ মানে ওলাই অহাৰ পিছত পাঁচটা মূৰ্তি আছে ৱালে সেইকেইটা মূৰ্তিত মানে তাতে সেৱা কৰা প্ৰসাদবিলাক দিয়ে তাত প্ৰসাদ দি পেলাই আমি আকৌ সেৱা কাৰি আহিব লাগে 3 পাক ঘূৰিব লাগে তাৰপাছত ইমান ধুনীয়া মানে মই যদি দেখুৱালোঁ শিলৰ সেইবিলাক ধুনীয়া মানে এতিয়া মালিনী মন্দিৰটোৰ পৰা বিদায় ল'ব ওলাইছোঁ বহুত মানে ধুনীয়া লাগিছে মনটো কিবা সুস্থিৰ লাগিছে ভগৱানক কিবা বহুত কিবাকিবিয়ে খুজিছোঁ আৰু দিব আপোনালোকেও তাৰ পৰা প্ৰাৰ্থনা কৰক যাতে মন্দিৰটো মই এনেকুৱা দেখুৱাইছোঁ আপোনালোকে বেয়া নাপাব আৰু কাৰণ মোৰ এইটো ফাৰ্ষ্ট ব্লগ ভয়ে বনাইছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু হাই গাইজ এতিয়া মালিনী মন্দিৰৰ পৰা আমি আহিলোঁ হয় কিন্তু এতিয়া পাহাৰৰ মাজে মাজে ৰুক্মিণী মন্দিৰত যাম এতিয়া আৰু ওপৰত বহুত যাব লাগিব 1 ঘণ্টামান যাব লাগিব সেই মন্দিৰকেইটাৰ হওঁতে টিকট কাটিব লাগে টিকট কটাখিনি মোক ভিডিঅ' কৰিবই নিদিলে মানুহটোৱে এতিয়া ৰুক্মিণী মন্দিৰত যাম বহুত যাব লাগিব আপোনালোকে ৰখি থাকক তেতিয়াহ'লে মই ভিডিঅ'টো দেখুৱাই আছোঁ ৰুক্মিণী মন্দিৰত যাই আছোঁ কিন্তু ৰুক্মিণী মন্দিৰত যাই আছোঁ আৰু সেইডালেদি পাৰ হৈ যাব লাগিব সেইটো মালিনী মন্দিৰটো দেখুৱা মালিনী মন্দিৰ চেৰি আহিলোঁ এতিয়া মালিনী মন্দিৰটো চেৰা আহিছোঁ এতিয়া সেইটো ছাগলী ধুনীয়াকৈ আহিছে উঠে ভাগৰ লাগছে বোলে এই নৰে মই দৌৰি আহিছোঁ বহুত যাব লাগিব যাব ইচ্ছা কৰা নাছিল কিন্তু আমি আহিলোঁ আৰু আহিব লাগিব এইবিলাক ফটো উঠে বহি লৈছি অনুৰোধৰ ৰুক্মিণী বিচাৰি ইয়ালৈকে আহিছিলে গাইজ ইমান গৰম তথাপিও মানে ভক্তৰ আগমন কমায়ে নাই ইমান গৰমত মানে ইমান ভক্ত আছে গম পাই গ'লোঁ আৰু আজি মই চিৰি বগাই যাই আছোঁ এতিয়া বহুত চিৰি বগাব লাগিব 1 ঘণ্টামান লাগিবই বোলে যাওঁতে আহি পোৱা নাই কেতিয়াও আপোনালোকক মই পিছত কৈ আছোঁ দিয়ক গাইজ আহিলোঁ হয় পাহাৰ বগাই কিন্তু বহুত ভাগৰ লাগিছে আৰু যাব লাগিব সেইটো কাৰণে অলপ ৰৈ দিলোঁ মন্দিৰটো অৰুণাচল ডিষ্ট্ৰিক্টত পৰে অৰুণাচল ডিষ্ট্ৰিক্টত অৱস্থিত মানে মন্দিৰটো ইমান গৰম লাগিছে তথাপিও আহিছোঁ বহুত ভাল লাগিছে আৰু মন্দিৰটোত আহি বহুত মানুহ ৰৈ দিছে ইয়াত জিৰণি কোঠাত ৰৈ দিছে মানুহবোৰ মই দেখুৱাই দিছোঁ ইয়াত মানে পানী নিদি খাইছে এইখন দোকান আছে ওচৰতে সেইখন তাতে পানী নিদি খাইছে আৰু এনেকৈ জিৰণি লৈ যাব লাগিব আৰু আহিছোঁ যেতিয়া মন্দিৰটোত একবাৰ হ'লেও দৰ্শন কৰি যাবই লাগিব একবাৰ হ'লেও চাই যাবই লাগিব মানে মন্দিৰটো নকবি তোৰ অৱস্থা নোহোৱা হৈ গৈছে মোৰ আৰু ওপৰত হৈছে গাইছ এইটো ৰাস্তা পালো হয় কিন্তু আৰু যাব লাগিব 1 মুহামান পানী খাই ৰৈ আহি
অৱশেষত পালোঁ ৰুক্মিণী থান। আহক আপোনালোকৰ বিষয়ে। गाँव बहुत अच्छा हुआ। सुपर एकदम एक ही भेद वेलकम। এটা পুরা ফ্যামিলি যায় হাই গাইছ, এতিয়া মন্দিৰৰ পৰা আমি আহি আছোঁ পুৰা অৰুণাচলৰ একদম ৰাস্তাৰ মাজে মাজে। আৰু অৰুণাচলৰ সেই অলপমান দৃশ্য মই আপোনালোকক দেখুৱাই দি আছোঁ। इधर से बापू जाना था, इधर से क्या जाना, ये तो बहुत दूर हुआ जाएगा, वहां से फिर ऐसा आना पड़ेगा। आसाम से आया ना, हाँ। देखा बहुत दूर होगा, यहाँ से उधर जाओ, उधर से फिर आप उधर बहुत लॉन्ग होगा। दिखुली जाएगा मंदिर नहीं जाएगा ना। रुक्मिणी मंदिर। मेरा नाराज है तो समझे ना कि रुक्मणी मंदिर हमको दिखाई दे रहा है, हमको दिखाई नहीं दे रहा है, आपको दिखाई दे रहा है। बहुत गरम। क्या खबर है आपका? खबर ठीक है। हाँ हाँ, एक सेल्फी। মানুহজনৰ লগত ফটো উঠিব খোজোতে মানে তেওঁৰ গাড়ীখন আহি গ'ল আৰু তেওঁ গ'ল। তেওঁ মানে এই গাড়ী নোহোৱালৈহে ৰখি আছিল আৰু আমাৰ লগত এনেই কথা পাতি আছিল আৰু ভাল লাগিছিল। কথা পাতি থকা সময়খিনি মই তেওঁৰ লগত ভিডিঅ' কৰিব নোৱাৰিছিলোঁ। তেওঁ আৰু যেতিয়া ভিডিঅ' কৰিব তেওঁ নিজে ক'লে যে ভিডিঅ' মোকো উঠোৱা বুলি। তেওঁক ভিডিঅ' কৰিব ওলাওঁতে মানে তেওঁৰ গাড়ীখন আহি গ'ল আৰু সেইকাৰণে ভিডিঅ'টো কাট খাই গ'ল। আৰু তেওঁৰ লগত ফটো উঠিম বুলি ভাবিছিলোঁ আৰু ফটো উঠাৰ কথা কৈছিলোঁ, তেওঁ কৈছিল ফটো উঠাৰ কথা, কিন্তু তেওঁৰ গাড়ীখন আহি গ'ল। গতিকে তেওঁ গ'লে আৰু তেওঁৰ দেৰি হৈছে চাগে, তেওঁৰ লগত ফটো উঠিব নোৱাৰিলোঁ। আৰু যদি কোনোবা বেলেগ অৰুণাচলী মানুহ পাওঁ তেতিয়া হয়তো উঠিব পাৰোঁ। তাত বহুত লগ পাইছিলোঁ, কিন্তু যাৰ তাৰ লগত ফ্ৰী হ'ব নোৱাৰিলোঁ। মানুহজন ফ্ৰী হৈছিল আৰু সেইটো কাৰণে উঠিব খুজিছিলোঁ। আৰু অৰুণাচলৰ স্কুলৰ ছোৱালীবিলাক মানে ইয়াতে মানে গৰমৰ দিনত বন্ধ নাই, ঠাণ্ডাৰ দিনতহে বন্ধ আছিলোঁ। এতিয়াহে আমি যাম, কিন্তু তাৰ পৰা একো গাড়ী চাড়ী মানে হেৰি লাইনত নাহে এইফালে। এতিয়া গাড়ী চাড়ী পোৱা নাযায়, সেইকাৰণে এইখিনি ইয়ালৈ খোজকাঢ়ি আহিলোঁ। তাৰপাছত এতিয়া গাড়ী পাম বাৰু এইখিনিৰ পৰা, ৰাস্তাটোৰ পৰা। নাম শব্দটো দেখিলে কিবা মনটো ভাল লাগি যায়। এতিয়া আমি ঘৰ আহি পালোঁ, মানে গান্ধীনগৰত আহি পালোঁ। এতিয়া আমি গান্ধীনগৰত আছোঁ, গতিকে এতিয়া আমি গান্ধীনগৰত আহি পালোঁ। আৰু এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, মুখ হাত ধুলোঁ। মোৰ ভিডিঅ'টো আপোনালোকে আদৰি ল'ব বুলি মই আশা কৰিলোঁ, কাৰণ মোৰ এইটো প্ৰথম ভ্লগ বনাইছোঁ মই। আপোনালোকে যাতে কোনেও বেয়াকৈ কমেণ্ট নকৰে আৰু যাতে মোক সাহস দিয়ে মনত, যাতে মই আৰু ভিডিঅ' কৰিব পাৰোঁ। যদি আপোনালোকে মোক সাহস দিয়ে হয়তো মই আৰু ভিডিঅ' কৰি যাম। আৰু এতিয়া মই ভাত খাব লাগিব। বাই।